পাব লাগে কোনোবাই পাইছে কোনোবাই চাই ল'ম নেক্সট টাইম কি হলো দাইদেউ একে ৰণচন্দী মূৰ্তি দেখোন হেৰ' চা এই খেতি কৰোঁ মই হে তাকে আৰু সেই তহঁতিতো সৰু পাই দেখি আহিছ এই নাঙলে হাল বাই মই খেতি কৰি আহিছো এতিয়া এই কৃষি লোনটো পাব লাগে মই নে বেলেগে চাচোন তই তাকেতো ট্ৰেক্টৰ পাৱাৰ টিলাৰ এতিয়াহে ওলাইছে তই তাহানি যুগৰ পৰা এইটো তই নাঙল ধৰি হাল বোৱা মানুহ হেৰৌ তোক দিব লাগে নে এই কৃষি লোনটো কৃষি অনুদানহে হ'লে ন এই অনুদানটো তইহে পাব লাগে ফকতীয়া মানুহবিলাকে পাবলৈ কি দৰকাৰ নাঙল ধৰি খেতি কৰি এই বয়স পালেগে কুকুৰৰ নিচিনাকে আধা বয়স গ'ল এতিয়া তোক খেতি নকৰা বুলি কয় ফোনটো ধৰোঁতে ইমান দেৰি হৈছে যে কোনোবা আছে নেকি আকৌ মোৰ লগৰ কোনোবা আহিলে দৰ্জা চৰ্জা খুলি আকৌ কথা পাতি নাথাকিবা ধোঁৱা 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 আজি তুমি কালিলৈকে ধুব লাগিব আৰু কাইলৈতো মই ওলামগে পৰহিয়াৰ পৰা মই ধুম দিয়া কাঁহী বাতি কথা কৈছো ঠিক আছে দিয়া মই কাইলৈ ওলামগে যেনেকে হলো দিয়া শুনাচোন মোৰ কোনোবা লগৰ আহিলে দৰ্জা খুলি নিদিবা কিন্তু এনেকুৱা ফোন কৰিব লাগে তাকে হেও এনেকে আৰু তেনেকে হলে নচলিব নহয় কাইলৈ যাম দিয়া চিনাকি চিনাকি লাগিছেহে আপোনাক ঘনশ্যাম নেকি বাৰু ৰঘু নহয়নে একেলগে পঢ়া দাইদেউ ইয়াক চিনি পাইছ নাই মই চিনি পাইছো হেউৰাম ককাইদেউ পিতেক নহয় নেকি দাড়ি চাৰি ৰখা চিনিবই পৰা নাই কচোন পৰিয়াল চৰিয়াল লৈ আহিছ নে নাই 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 পৰিয়াল লৈ অহা নাই মই ইহঁতি তাতে আছে ঘৰতে আছে কি সকামত ওলালেহি বহুত দিনৰ মূৰত আহিলি নহয় তই এই যে ইহঁতৰ আপোনাৰ মাত লগাবলৈ আহিলো আকৌ তোৰ তইতো এতিয়া চপনীয়া এই ফটা মুখখন আৰু তইতো এতিয়া সৰু দেউতাৰ ঘৰতে থাক নহয় আছিলো এতিয়া হেৰি হ'ল মই মাটি অকণো ললো দেউতাই লৈ দিছে সৰু দেউতাই লৈ দিছে ষ্টেচনৰ ওচৰতে মাটি অকণ ললো এতিয়া আছো আৰু আচ্ছা তোৰ ল'ৰা ছোৱালী সংসাৰ কিমান আগবাঢ়িলে এতিয়া তাকে সংসাৰ বুলিবলৈ ল'ৰা এটা ঠিকে আছে আজিকালি আৰু তাৰ তলতে ছোৱালী এজনীও আছে ল'ৰা এটা ছোৱালী এজনী ঠিকে আছে তাতকে আৰু লাগে ছোৱালীজনীৰ তলতো ল'ৰা এটা আছে আৰু এটা ল'ৰা বাৰু যিয়ে নহওক হেৰি তেনেকে হলো এইটো একেলগে আমি দুইটাই বিয়া পতা ল'ৰা এটাতো তিনিটা নহয় মানে কথা এটা হ'ল মই এই মাটি মই এতিয়া য'ত ঘৰটো বনাইছো এই ঘৰটো বনোৱা মাটিডোখৰ মানে অকমান খেলি মেলি হ'ল কি হ'ল এই ৰেল আলিৰ কাষতে মানে মই মাটিটুকুৰ ললো টোপনি ক্ষতি হোৱা দিয়ে হয়ো হেৰু মানে ৰেল আলিৰ কাষতে ঘৰটো বনালো হেৰু 9টা বজাতো এখন ট্ৰেইন যায় 10টাতো এখন ট্ৰেইন যায় আকৌ 1টাতো এখন ট্ৰেইন যায় তাতে আৰু কি কৰিবি কচোন তাকে লগ পাম আহো